গুড এমচি ফ্ৰেণ্ড, এতিয়া আমি বৰ্তমান পথাৰৰ মাজত যি আমাৰ এগ্ৰিকালচাৰৰ আমাৰ IMCৰ এগ্ৰ বুষ্টাৰ এণ্ড এক্টিভেটৰ যি প্ৰডাক্ট আমি ইউজ কৰিছে আমাৰ ৰাইজে, তো আমি এনেকৈ এজন ব্যক্তিক আপোনালোকৰ ওচৰত লগ কৰাবলৈ লৈ আহিছোঁ যে আজি এই প্ৰডাক্ট ব্যৱহাৰ কৰি তেখেতে কেনেকৈ ৰিজাল্ট পাইছে আৰু তেখেতে ইয়াৰ পৰা এই প্ৰডাক্ট ইউজ কৰি ইয়াৰ বেনিফিট কি পাইছে আপোনালোকক জনাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ আৰু কেমেৰামেনক মই তেখেতক চিনাকি কৰাই দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। থেংক ইউ। ৰাজেন দা, গুড এমচি। নমস্কাৰ। আপুনি আমাৰ ইয়াৰ যি প্ৰডাক্ট আপুনি কিমান দিনৰ পৰা ব্যৱহাৰ কৰি আছে? মই প্ৰায় 2 বছৰ হ'ব এই বছৰ ধৰি 2 বছৰৰ পৰা কৰি আছোঁ। হয়। আৰু আগতকৈ ৰিজাল্টো ভাল পাইছোঁ। প্ৰথমবাৰ ৰিজাল্ট ভাল পোৱাৰ কাৰণে এইবাৰো ব্যৱহাৰ কৰিছোঁ। হয়। আপুনি কি কোম্পানীৰ ব্যৱহাৰ কৰিছে এইটো? বৰ্তমান মই IMC, হয়, যিটো এগ্ৰ বুষ্টাৰ আৰু এক্টিভেটৰ, হয়, দুইটাই ইউজ কৰি আছোঁ। বৰ্তমান আপুনি কেনেকৈ প্ৰডাক্টটো ব্যৱহাৰ কৰিছে? বৰ্তমান মই যোৱা বছৰ যেনেকৈ ব্যৱহাৰ কৰিছিলোঁ ঠিক তেনেকৈ এইবছৰো প্ৰডাক্ট ইউজ কৰিছোঁ আৰু 30 ml দিছোঁ যে আমাৰ যিটো এগ্ৰ গ্ৰথ বুষ্টাৰ, আৰু 10 mlকৈ দিছোঁ এক মেচিনত। তেনেকৈ মই ব্যৱহাৰ কৰি আছোঁ। তো এতিয়া বৰ্তমান আপুনি যোৱা বছৰ এনে ৰিজাল্ট কেনেকৈ পাইছিলে? যোৱা বছৰ প্ৰথম বছৰটো ইমান এটা বৰ হেৰি পোৱা নগ'ল। মানে আগতে ব্যৱহাৰ নোহোৱা আগতে মই একেবাৰে মানে হেৰি উৎপাদনটো বহুত কম আছিলে, আৰু যোৱা বছৰ ব্যৱহাৰ কৰাৰ পাছত বহু গুণে বাঢ়িলে আৰু উৎপাদনটো বঢ়াৰ কাৰণে এইবাৰো মই ব্যৱহাৰ কৰিছোঁ আৰু বৰ্তমানো যি ধানৰ হেৰিটো দেখিছে মানে খুব ভাল হৈছে আগতকৈ। আৰু আপোনাৰ ধানৰ যি আগত বেমাৰ লাগিছিলে এতিয়া এনে পোক চোক বেমাৰ লাগেনে আমাৰ এইটো ব্যৱহাৰ কৰাৰ পিছত? এইটো ব্যৱহাৰ কৰাৰ পাছত তেনেকৈ নাই। আগতে বহুত প্ৰকাৰৰ বেমাৰ দেখা গৈছিলে, আপোনালোকে চাবও পাৰে। ইয়াতে একদম যেনেকৈ মানে খুব মানে চেহেৰাটোও ভাল হৈছে, ধান গছো ওখ হৈছে আৰু প্ৰডাকশ্যনটোও বহুত ভাল দিছে। আপোনাক এইটো ব্যৱহাৰ কৰিবলৈ আপোনালোক কোনে অৱগত কৰিছিলে? আমাৰ আহিছিলে আমাৰ IMCৰ ছিনিয়ৰ কেইজনমান, আৰু বেলেগও আগতে মই ইউটিউবতো চাইছিলোঁ আৰু তেনেকৈ চাই আগতেও অকণমান জনা আছিলে, কিন্তু এইটো যেতিয়াৰ পৰা মোক দিলে এজনে তেতিয়াৰ পৰা মই ইউজ কৰি আছোঁ, ভাল ৰিজাল্ট পাই আছোঁ ন। তো থেংক ইউ। আজি ক'বলৈ গ'লে এতিয়া আপুনি আৰু এটা কথা আপুনি কওকচোন যে আজি এতিয়া আপুনি বেলেগ প্ৰডাক্ট আপুনি ব্যৱহাৰ কৰে নাই বাগান ইয়াৰ বাহিৰে? আগতে কৰিছিলোঁ, কিন্তু যেতিয়াৰ পৰা IMCৰ প্ৰডাক্ট এইকেইটা যিকেইটা ব্যৱহাৰ কৰি আছোঁ তেতিয়াৰ পৰাই এইকেইটা ব্যৱহাৰ কৰিবলৈ এৰিলোঁ। হয়। তো আগতকৈ বেনিফিট ভাল হৈছে? আগতকৈ ভাল হৈছে আৰু এতিয়া মাটিখনো সাৰুৱা হৈছে? হয়। ঠিক আছে। তো এতিয়া আমি কেমেৰামেনক মই আমাৰ পথাৰৰ যি দৃশ্য আজি সেইটো দেখাবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ যি পথাৰৰ আজি কিমান ধুনীয়া আপোনালোকে চাব পাৰে যে ইয়াত বহুত ধুনীয়া ধানৰ যি আমাৰ বিশেষকৈ মই এই প্ৰডাক্টৰ ভিতৰতো মই বহুতক আগতেই অৱগত কৰিছোঁ। যেনেধৰণে অৱগত কৰিছোঁ তেনেধৰণে ৰিজাল্ট পাইছে। সেইধৰণে আহি মোৰ যিখিনি জুনিয়ৰ আছে তেখেতক অৱগত কৰিছোঁ, তেখেতসকলে আহি আকৌ ইয়াত হেৰি কৰিছে। যিখিনি ভাল লাগিছে ৰিজাল্ট। প্ৰথমতে মই জনা নাছিলোঁ, ময়ো প্ৰথমতে যেতিয়া ব্যৱহাৰ কৰিলোঁ গম পালোঁ, ৰাইজক দিছোঁ, ৰাইজৰ পৰা ৰিজাল্টটো পাইছোঁ, ভাল লাগিছে। আশা কৰিছোঁ যাতে সকলোৱে আমাৰ এই প্ৰডাক্টটো আঁকোৱালি লয় আৰু আমাৰ এটা সুন্দৰ এটা আমি অৰ্গেনিকৰ বস্তু খাবলৈ পাম বুলি আমি আশা ৰাখিছোঁ। কাৰণ কি যেতিয়া ৰাইজৰ হ'ব তেতিয়া আমাৰ হ'ব। ৰাইজৰ অবিহনে একো নাই। ৰাইজে যদি যেতিয়া আপোনাৰ আয়ুৰ্বেদিক আমাৰ যিটো অৰ্গেনিক ব্যৱস্থা ব্যৱহাৰ কৰিব, তেতিয়া আমি সকলোৱে ভাল এটা শস্য পাম আৰু সেই শস্য খালে আমাৰ বিভিন্ন ধৰণৰ আমাৰ হেৰি নহ'ব, বেমাৰ আজাৰ নহ'ব। তো আশা কৰিছোঁ সকলোকে মই ইমানকে কৈ মোৰ যি ক'বলগীয়া সামৰণি মাৰিছোঁ। গুড এমচি ফ্ৰেণ্ড, আজি আপোনালোকে যি দেখিলে আজি আমাৰ এই প্ৰডাক্টৰ ৰিজাল্টটো, আপোনালোকক মই আশা কৰিছোঁ যে সকলোৱে যাতে এই প্ৰডাক্টখিনি ব্যৱহাৰ কৰে আৰু আমাৰ যি এই চেনেল আপোনালোকে ছাবস্ক্ৰাইব কৰিব বুলি আমি আশা কৰিলোঁ আৰু সকলোকে শ্বেয়াৰ কৰিবলৈ বুলি আশা কৰি ধন্যবাদ। গুড এমচি।